So hey, good evening everyone. মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো। সো আজি মই এই ভিডিঅ'টোত কম যে আমাৰ মোবাইলবোৰ আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে বা ইংৰাজীত কোৱা যায় হাউ টু সিকিউৰ আৱাৰ স্মাৰ্টফোন, মানে কেনেকৈ আমি প্ৰটেকশ্যন কৰি ৰাখিব পাৰোঁ আমি মোবাইল ফোনবোৰ আমাৰ। কাৰণ বহুতো এনেকুৱা আপোনালোকে নিউজ শুনি আছে যে মোবাইল হেক হৈ যায়, কিছুমানে হেক কৰে। হেক হোৱা আজিকালি একদম এইটো কমন হৈ গৈছে। তাৰপিছত আৰু আপোনাৰ কিছুমান একদম বেলেগ ধৰণৰ ভাইৰাছ মোবাইলটো সোমাই কেনে একদম জাম হৈ যায় বা ডেমেজ হৈ যায়, যোনটো মানে নচলা হৈ যায়। চ' কি কৰিব আমি পাৰিম মানে যে আমাৰ মোবাইল এটা সুৰক্ষিত হৈ থাকক। চ' যদি ভিডিঅ'টো ভাল লাগিছে শেষলৈ চাব, আৰু যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি নতুন হয় চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা নতুন ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোক সকলোকৰ কাৰণে ডেইলি আনিব চেষ্টা কৰোঁ। চ' ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। চ' এনেকুৱা কি ধৰণৰ হ'ব পাৰে। চ' আজি মই কেইটামান পইণ্টছ ক'ম, যোনকেইটা পইণ্টছ ফ'ল' কৰিলে আপোনাৰ মোবাইল ছিকিউৰ হৈ থাকিব পাৰে। 100% নহয়, কিন্তু এটলিষ্ট 80 to 70% সুৰক্ষিত হৈ থাকিব। চ' নাম্বাৰ 1 মেইন হ'ল, চবতকৈ মেইন যোনটো হয় সেইটো হয় আপোনাৰ থাৰ্ড পাৰ্টি এপছ। গম পাইছে, থাৰ্ড পাৰ্টি এপছ যোনবোৰ আমি ইনষ্টল কৰোঁ, যোনবোৰ প্লে ষ্ট'ৰৰ নহয় দেই, প্লে ষ্ট'ৰৰ যোনবোৰ ইনষ্টল কৰোঁ সেইবোৰ ছিকিউৰ হয়, কাৰণ গুগল এটা ছিকিউৰ মানে সেই হয়। চ' প্লে ষ্ট'ৰৰ ওপৰত যিমান আপোনালোকে এপছ ইনষ্টল কৰে বা আপোনালোকে এপছ লাগে, চ' সেইবোৰ চব গুগল প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব। কিন্তু কিছুমান এনেকুৱা মানুহ পায় প্লে ষ্ট'ৰত, মানে চাপ'জ এনেকুৱা ধৰি লওক পইচা দি আজিকালি কিনিব লাগে কিছুমানে, সিহঁতে কি কৰে ম'ড ইনষ্টল কৰি লয় থাৰ্ড পাৰ্টি এপ দি কেনে, তাৰপিছত বা কিবা এনেকুৱা থাৰ্ড পাৰ্টি এপৰ পৰা এনেকৈ ইনষ্টল কৰি লয়। চ' সেইবোৰ কৰিব নালাগে, কাৰণ বহুত হাই ৰিস্ক থাকে যে তাতে ভাইৰাছ আহিব পাৰে, আহি যাব পাৰে, কোনো ঠিক নাই কাৰণ। চ' থাৰ্ড পাৰ্টি এপছ ইনষ্টল নকৰিব। গুগলত বহুত এনেকুৱা ধৰণৰ এপছ থাকে, এটা যদি সেইটো নহয় অল্টাৰনেটিভ চাওক, তাতে বহুত এনেকুৱা অল্টাৰনেটিভ হয় গুগলত। চ' থাৰ্ড পাৰ্টি এপ ইনষ্টল নকৰিব, এইটো বহুত ডাঙৰ প্ৰব্লেম হয় ভাইৰাছ বা হেকিং কৰাৰ আপোনাৰ। কাৰণ বেলেগ এটা ৱেবছাইটত যাব, সেই ৱেবছাইটত যাই যদি আপুনি কৰে, তাতে কেতিয়াবা চাব প্ৰব্লেমছ বুলি কিবা যায়, এনেকৈ হাই ৰিস্ক বুলি এটা আহি যায় এটা ইনষ্ট্ৰাকশ্যন। চ' নকৰিব। চ' ছেকেণ্ড আহিব আপোনাৰ আনন'ন চ'ৰ্চেছ, এইটো অফ কৰি থ'ব, কেতিয়াও এনেবল নকৰিব। কি জানেনে, কিছুমান এনেকুৱা এপ ইনষ্টল কৰাৰ লগে লগে আনন'ন চ'ৰ্চেছ বুলি এটা মানে সেই কৰিব দিয়ে, এনেবল কৰিব দিয়ে। চ' সেইটো কেতিয়াও নকৰিব, মানে আপুনি এইটো জোৰ জবস্তিয়ে কৰি আছে, এইটো আপোনাক এলাও কৰা নাই ফোনটো, কিন্তু আপুনি জোৰ জবস্তি মানে আপুনি এইটো এলাও কৰি আছে। চ' সেইটো কেতিয়াও ভুল নকৰিব, বুজিছে। তাৰপিছত আপোনাৰ আহে আৰু এপছ আৰু OS আপডেটছ, বুজিছে। যোনটো আপোনাৰ প্লে ষ্ট'ৰত এপছ থাকে, সেই এপছবোৰ আপুনি ৰেগুলাৰ আপুনি প্লে ষ্ট'ৰটো খুলি চাব, আৰু যদি আপডেট আহে কৰিব। কাৰণ এপছ আৰু অপাৰেটিং চিষ্টেম যদি আপডেটেড থাকে, তেতিয়া বহুত কম ৰিস্ক থাকে যাতে আপোনাৰ মোবাইলটো হেক বা কিছুমান বেলেগ জাতীয় ভাইৰাছ সোমাব পাৰে, বুজিছে। চ' OS আৰু এপছ আপুনি ডেইলি আপডেট চাব, যদি আহিছে আপডেট কৰি ল'ব। তাৰপিছত আহে আৰু আপোনাৰ এড পাৰ্চনেলাইজেশ্যন বুলি আহে। আজিকালি এইটো বেছিভাগ চব মোবাইলতে হৈ গৈছে, কিবা এটা এপ ইনষ্টল কৰিব এডছ আহিব, কিবা এটা সেই কৰিব ৱেবছাইট খুলিব তাতে এডছ আহিব। চ' সেইটো চবতে ডিজেবল কৰি থৈ দিব, ছেটিঙত যাই কেনে এটা ডিজেবল অপশ্যন থাকে, সেই ডিজেবল কৰি থৈ দিব। কাৰণ এনেকুৱা এডছে আপোনাৰ বহুতো এনেকুৱা ভাইৰাছ ক্ৰিয়েট কৰিব পাৰে আপোনাৰ ফোনত। এই ৰিচেণ্টলি এইবোৰ আৰু ফোন কিছুমান আহিলে, এনেকুৱা চাইনাৰ ফোন যে এনেকুৱা সিহঁতে এডছ প্ৰভাইড কৰে বা কিবা এনেকুৱা সিহঁতে ডাটা লিক কৰি আছে। চ' সেইটোৰ ক্ষেত্ৰত এডছবোৰ, পাৰ্চনেলাইজেশ্যন এডছ, এইবোৰ চব অফ কৰি থৈ দিব লাগে। তাৰপিছত আৰু বহুত ধৰণৰ এনেকুৱা আছে, যেনেকুৱা আপোনাৰ মেইন হ'ল ফাইণ্ড মাই ডিভাইচ, সেইটো এনি টাইম অন কৰি থ'ব, ফাইণ্ড মাই ডিভাইচটো। কাৰণ যিহেতু কেতিয়াবা যদি আপোনাৰ মোবাইল ফোনটো যদি বাই চান্স হেৰাই গ'ল, বা আপুনি ভুলতে ক'ৰবাত থৈ আহিলে, গম পোৱা নাই এতিয়া ক'ত আছে, কাৰোবাৰ বেলেগৰ হাতত লাগি গ'ল, এতিয়া সেই মানুহজনে আৰু বেকআপ লৈ ল'ব দেই, বেকআপ মেইন হয়। বেকআপ যদি নলয় তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হৈ যাব। চ' বেকআপ আপোনাৰ ফোনত লৈ ল'ব, তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব, ফাইণ্ড মাই ডিভাইচ যদি অন আছে, তেতিয়া আপুনি বেলেগ ফোনতো বেকআপ কৰি ল'ব পাৰিব। কিন্তু মেইন হ'ল সেই মানুহজনে আপোনাৰ সেইটো ইউজ কৰিব নোৱাৰে, কাৰণ কণ্ট্ৰলটো ৰিম'ট আপোনাৰ তাতে আছে। আপুনি সেইটো তাৰ পৰা মানে নতুন ফোনটোৰ পৰা আপুনি ডিলিটো কৰি দিব, যিহেতু আপুনি বেকআপ কৰি ৰাখি থৈ দিছে বস্তুখিনি। চ' আপুনি সেই বস্তুটো ডিলিটো কৰিব, সি মানে একো ইউজ কৰিব নোৱাৰে পিছলৈ, যদি মোবাইলটোও পায়। চ' এইটো বহুত ইম্পৰ্টেণ্ট, ফাইণ্ড মাই ডিভাইচ চববোৰ ফোন মানে মোবাইলত থাকিব লাগে টাৰ্ণ অন। এইটো বহুতে অফ কৰি থৈ দিয়ে, বুজি নাপায় কাৰণ ফাইণ্ড মাই ডিভাইচ কি। চ' সেইটো টাৰ্ণ অন হৈ থাকিব লাগে। তাৰপিছত আৰু আছে পাছৱৰ্ড যে আমি ইউজ কৰোঁ ফেচবুকত, ইনষ্টাগ্ৰামত, জিমেইলত, বা আৰু যি আপোনালোকে ইউজ কৰে ছ'চিয়েল মিডিয়া একাউণ্ট বা যেনেকুৱা, চবৰে পাছৱৰ্ড একে নাৰাখিব। এইটো একদম ৰাইট কথা, চবৰে বেলেগ বেলেগ পাছৱৰ্ড ৰাখিব।
কাৰণ এটা পাছৱৰ্ড ৰাখিলে বহুত প্ৰব্লেম হৈ যায়, কাৰণ এটা যদি বস্তু হেক হৈ যায় আপোনাৰ বেলেগটো হেক হোৱাৰ বহুত ৰিস্ক থাকে। চ' চাপ'জ আমি বেংকতো আপুনি একে পাছৱৰ্ড থৈ দিছে, তেতিয়াহ'লে আপোনাৰ যদি জিমেইলটো হেক হৈ যায় তেতিয়াহ'লে অট'মেটিকলি আপোনাৰ মানে কি বেংকত যোনটো বস্তু আছে পাছৱৰ্ড সেইটো হেক হোৱাৰ বহুত ৰিস্ক থাকে। চ' পাছৱৰ্ড একে কেতিয়াও নাৰাখিব, পাছৱৰ্ড বেলেগকৈ ৰাখিব, বুজিছে? চ' আৰু এনেকুৱা বহুত ধৰণৰ আছে, নকওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। চ' যদি মোৰ ভিডিঅ'টো অলপ ভাল লাগিছে, মানে যদি গম পাইছে যে কি কৰিব লাগে, আৰু যদি কৰা নাই এইটো কৰি থ'ব, কাৰণ এইটো বহুত ছেফটি হয়। 100% নহ'লেও 80% হ'লেও ছেফটি হয়, কৰি ৰাখিব। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত, তেতিয়া আপোনাৰ ফ্ৰেণ্ডছো গম পাব কি কৰিব লাগে যদি নাজানে। চ' আজিকালিতো বহুত মানুহে জানে, বহুতে আজিকালি এক্সপাৰ্টেই হৈ গৈছে। চ' তথাপিও বহুতে এনেকুৱা নাজানিব পাৰে। চ' আৰু যদি চেনেলটোত নতুন হয়, ৰাইট এই মোৰ ফটোখন আহি আছে ন, তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব, নটিফিকেশ্যন বেলটো অন কৰি থ'ব, যাতে যেতিয়া মই ভিডিঅ' আপলোড দিওঁ আপোনাৰ তাত অট'মেটিকলি আহি যায়, নটিফাইড হৈ যায় আপুনি। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।